এ ফুলে কাপড় বাতি আছা নেকি তুমি? এ কি লগাইছা? এ গাঁঠনা দুহেটা লগাইছা তুমি? এ বাই দুহেটাই লগাইছো ৰা। দে ভালে হৈছে দে, বিহুতো আহিলাই আছো। চোন বিহু বুলি এইকেইখন নলগালিছো মন ভালে নালগে। হয় দে, মোৰ লগতে বিহুতো আহিলি গাটো খুচকুৰি থাকে। কওঁ কাপোৰ বৈছিলো না মই আগে। বাই লগা নাই কি বাট? নাই দে লগা, গাটো আগে কাপোৰ বৈ বৈ একেবাৰে বিহিলা কৰি ফেললো। এথেন আৰু চকু দিও মন মানৰো দেহাটোৱে নাটানা হৈছি। নাই লগা ময়ো আৰু বিহু বুলি এইকেইখন লগাইছো দে। যিহে তাৰ বৰি পালো, একতো শাল পাত নাজানে বুবা, ঘৰে পৰে একো নহয় হৈছে দে মোৰ শাল চাল। হৈ দে বাই, আজিকালি চোন কায়ো নোবোৱাই খালি মাখা। হয় দে, এই ফাগুন মেহা দিনত বেটি বৰি মাখানৰ কম শালৰ মাত হব লাগছিল না। আমাৰ দিনত আৰু ফাগুন মেহা দিনত সকলোহে শালৰ শব্দ খট খট শব্দ, এতেন আৰু নহয় হৈছে মাখা। বাই যিহে আৰু দোকানে বাজা আজিকালি কি মাখা হৈছে, 200 টকা 100 টকা বেল বেল বুলবুল কাপোৰ একবাৰ ধুলি আৰু দুইবাৰ ল'বা নোৱাৰা মাখা কাপোৰ। আমি নৰো সি মাখা ল'বা। বনাও আমাৰ দৰে এনা খম খৈমা কাপোৰ যিমানে ধোৱা সিমানে বেছি ভালহে হয়। ক'ত আৰু সেমাখা কাপোৰ লোৱাই আই, ময়ো নেকি আৰু ল'বাই লাগে। আগতে বুই থোৱা কাপোৰ মাখা খাং হলি। তোমাৰ চোন দেৰিয়ে হলে বাই হৱে নাইলা কিবা। হয় দে, কাপোৰ সূতা কিনো হতাই মস্ত মতা মস্ত। আজিকালি কম দাম নাই সূতাৰো, একেবাৰে মস্ত দাম চোন। মস্ত দাম লৈছে বাই। দে মোৰ লাগিছে তিতিং দে নহলি। পাইছা ভালে হৈছে দে, মোক ৰাখান ভৰি দিব পাৰবি। পাৰিম দে, মই ৰাখান ভৰাই দিম নহলি বা মই। দেখা পাবি না? চশমা জলে দেখা পাম ৰ, চশমা আছে চোন। যাৰ হলি তোমাৰ চশমা জোৰা লৈ যা। ঘূৰা নহলি ঘৰত ভাত খাই নাইভি আৰু। কিয়া ঘৰত ভাত খাই দে মই ভালকে দে, আমি শল মাছেদি বগৰী আঞ্জা ৰান্ধছো। বগৰী টেঙা আঞ্জা বনাইছা? মই বৰ ভাল পাং দে বগৰী টেঙা আঞ্জা। এটা খাম দে নহলি ভাতকেইটা। হ'ব দে বাই, খাই যাবি দে। চশমা জলে যা পুতুককে লৈ আহ, সোনকালে আহিবি। দে আহিম দে।